Hello everyone, আজি আপোনালোকলৈ লৈ আহিছো এটা হেলদি আৰু টেস্টি ব্ৰেকফাষ্ট ৰেচিপি। আজিকালি বহুতে ব্ৰেকফাষ্টত ওটছ খায়ে চাগে আৰু ময়ো খাওঁ আজিকালি দে অকমান হেলথ কনচিয়াস হৈছো কিন্তু সদায় একে ষ্টাইলৰ ওটছ খাইও আমনি লাগে সেইভাবে আজি এটা বেলেগ বস্তু বনাও মানে ওটছ চিলা বহুতেও বনাই চাগে মই কিন্তু আজি কণী দি বনাবলৈ লৈছো কণীতে জলকীয়া পিয়াজ আৰু 3 চামুচ মান দি দিছো ওটছ তাতে অলপমান দি দিছো বন্ধাকবি নিমখ দি ভালকৈ মিহলাই এতিয়া 1 চামুচ তেল দি লৈছো আৰু তাতে এতিয়া দি দিছো ওটছ খিনি এনেকৈ ডাঠকে ভালকৈ গোলকৈ মেলি লৈছো আৰু এনেকৈ অমলেটো হয় চিলাও হয় কি ক'ব আৰু মুঠতে পেট ভৰ্তি হৈ যায় আৰু খাবলৈ টেস্টি হয় আৰু এনেকৈ ভালকৈ ভাজি লৈছো আৰু একদম ইজি ষ্টাইলত হৈ গ'ল ওটছ ৰেডি আৰু এইফালে বনাবলৈ লৈছো এটা মিল্ক শেক প্ৰথমতে অলপমান কুটি লৈ দি দিছো বিট তাতে দি দিছো কল আৰু এইফালে দিছো ষ্ট্ৰবেৰী অলপমান কাটি লৈ আৰু দেখিবলৈ কালাৰটো বহুত ধুনীয়া হয় ষ্ট্ৰবেৰী আৰু বিট দিলে আৰু এইফালে দিছো গাখীৰ